হে গাইজ গুড মৰ্ণিং। চাহ খাই মোৰ মিনি ভ্লগটো আৰম্ভ কৰিছোঁ। এইফালে আজি আমাৰ গাঁৱত বিহু আছে, সেইকাৰণে বাই ভনী দুইজনীয়ে ওলাইছোঁ আৰু ধুনীয়াকৈ। এইফালে বিহু আহি পাই গ'লোহি। বিহু আহি পাওঁহি মানে মানুহ চানুহ নাই এতিয়া। দিনত এনেই এপাক আহি গৈছোঁ। আকৌ ৰাতিকৈ আহিম আৰু বেলেগকৈ কিবাকিবি পিন্ধি। এতিয়া এনেই অলপ চিম্পুলকৈ পিন্ধি আহিছোঁ। এইফালে আমি চেষ্টাহিকা হ'বলৈ কাৰ্ড চাৰ্ট লৈ ল'লোঁ। তাৰপিছত ঘৰলৈ গুচি আহিলোঁ আৰু এনেই কিনো কৰিম। তাৰপিছত কাপোৰ বদলাই মেলি আকৌ আহোঁ মানে এইফালে দেখিছে হুঁচৰি আৰম্ভ হৈ গ'ল। হুঁচৰি বহুত ধুনীয়াকৈ নাচি আছে নাচনীবিলাকে, তো আমিও চাই আছোঁ আৰু আপোনালোকেও চাই থাকক। ইয়াত মানে দুদিনীয়াকৈ পাতিছে। আজি হুঁচৰি আছে, তাৰপিছত কাইলৈ আছে মৌকুঁৱৰী, ঢোল বাদন, তাৰপিছত আৰু গায়ক আহিব আৰু কাইলৈ ৰূপা মিলি বাইদেউ। তো সকলোখিনি দেখা যাম, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। হৈছে পিছদিনা আৰু আমি গোটেইখিনি আহিলোঁ আৰু তাৰপিছত এতিয়া হৈছে ঢোল বাদন। আমি আহি পাওঁ মানে আৰু মৌকুঁৱৰীও হৈ আছে। এইজনী চাওকচোন, টিকলিজনী ইমান ধুনীয়াকৈ নাচিছে। বৰ ভাইৰেল হৈ আছিল যে কেইদিনমানৰ আগত, নামটো কি পাহৰিছোঁ বাৰু, কিন্তু বহুত ধুনীয়াকৈ নাচে তাই। বহুতো অপেক্ষাৰ পাছতেই পাইছেহি আমাৰ ৰূপা মিলি বাইদেউ। তো বহুতেই ভাল লাগিল এখেতৰ মানে গানবিলাক। ফাৰ্ষ্টে ভাবিছিলোঁ ইমান ভাল নালাগিব চাগে, কিন্তু বহুত বেছিয়ে ভাল লাগিল। পূৰা নাচিলোঁ, সকলোৱে নাচিছে। তো আজি আৰু ইমানেই আৰু। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বেয়া লাগিলে নালাগে বাৰু। তো ইফালে লাষ্টত উঠিলে আমাৰ গাঁৱৰ কল্যাণদীপ দাদা। মিলিজুলি গান গালে আৰু তাৰপিছত ৰাতিপুৱাহে ঘৰ পাইছে।